মহানগৰীৰ বৰবাৰীত যৌন উৎপীড়নৰ ঘটনা কাম দিয়াৰ চলেৰে যুৱতীক যৌন উৎপীড়ন 50 ঊৰ্ধৰ ব্যক্তিৰ যুৱতীৰ সৈতে অপকৰ্মৰ ভিডিঅ' কৰি ব্লেকমেইল লোকজনৰ প্ৰফুল্ল হাজৰিকা নামৰ লোকজনৰ বিৰুদ্ধে অভিযোগ উঠিছে। অৱশেষত বীৰ লাচিত সেনাৰ শৰণাপন্ন এগৰাকী ভুক্তভোগী যুৱতীগৰাকীৰ অভিযোগৰ ভিত্তিত লোকজনক আটক কৰিছে বীৰ লাচিত সেনাই। সমগ্ৰ ঘটনা স্বীকাৰ অভিযুক্ত প্ৰফুল্ল হাজৰিকাৰ। ধৃত লোকজনৰ ঘৰ নগাঁৱৰ কাকিত। পুনৰ জনাইছো এটা চাঞ্চল্যকৰ খবৰ। মহানগৰীৰ বৰবাৰীত যৌন উৎপীড়নৰ ঘটনা কাম দিয়াৰ চলেৰে যুৱতীক যৌন উৎপীড়ন 50 ঊৰ্ধৰ ব্যক্তিৰ যুৱতীৰ সৈতে অপকৰ্মৰ ভিডিঅ' কৰি ব্লেকমেইল লোকজনৰ প্ৰফুল্ল হাজৰিকা নামৰ লোকজনৰ বিৰুদ্ধে উঠিছে এই অভিযোগ। অৱশেষত বীৰ লাচিত সেনাৰ শৰণাপন্ন হৈছে এগৰাকী ভুক্তভোগী যুৱতীগৰাকীৰ অভিযোগৰ ভিত্তিত লোকজনক আটক কৰিছে বীৰ লাচিত সেনাই। সমগ্ৰ ঘটনা স্বীকাৰ কৰিছে অভিযুক্ত প্ৰফুল্ল হাজৰিকাই। ধৃত লোকজনৰ ঘৰ নগাঁৱৰ কাকিৰ বুলি জানিব পৰা গৈছে।